উজনি অসম আজি পানীত ডুবিল। কোনে শুনিব ৰাইজৰ কন্দোন? হে আল্লাহ দয়া কৰা। ঘৰখন উটিল, সপোনবোৰ ভাঙিল, মাকৰ চকুত কেৱল পাহিল। বাপেকে চাই নিজৰ সন্তান ক'ত গ'ল সুখৰ কাহিনী। ধাননি পথাৰ আজি নদী হৈ গ'ল, গৰু ছাগলীও ঘৰহীন। এমুঠি ভাতৰ আশাত বহি আছে, কিমান যে অসহায় দিন। অসম ৰৈ আছে শুনা সেই মাত, বানপানীয়ে লৈ গ'ল কিমান সপোন একেবাবি। আহা সকলোৱে আগবঢ়াও ভাত, মানুহৰ বাবে এয়াই হওক কথাৰ প্ৰমাণ। কণমানি শিশুটো মাকক বিচাৰে, মাকৰ বুকুত নীৰৱ কান্দোন। বৃদ্ধ দেউতাই আকাশলৈ চাই কয়, হে খোদা কেতিয়া শেষ হ'ব হে খন? চলিছে জীৱন বচাবলৈ, যুৱক নামিছে বুকুত সাহস লৈ। আন্ধাৰৰ মাজতো আশাই আছে, অসম আকৌ হাঁহিব নিশ্চয়। এটা সহায়ৰ হাত কাৰোবাৰ জীৱনত আনিব পাৰে নতুন প্ৰভাত। ধনী দুখীয়া সকলো একেলগে হওঁ, অসমৰ দুখত আমি কেতিয়াও নাচাৰো হাত। অসম ৰৈ আছে শুনা সেই কান্দোন, মানৱতাৰ পোহৰে জয় কৰক এই অন্ধকাৰ। আজি যদি তুমি আগবঢ়োৱা এখন সদন, কাইলৈ অকলে তোমাক ৰাখিব হৃদয়ত চিৰ।